এটা সময়ত এইখন পৃথিৱীত ডাইনছৰে ৰাজত্ব কৰিছিল। এইখন পৃথিৱীতেই ঘূৰি ফুৰিছিল, ইয়াৰে হাৱাস বতাহ খাই জীয়াই আছিল। এই ডাইনছৰবিলাকে 14 কোটি বছৰ এই পৃথিৱীত আছিল আৰু এই ডাইনছৰসমূহ বিভিন্ন প্ৰজাতিৰ আছিল। ইয়াৰে কিছুমান ডাইনছৰ সৰু আৰু আন কিছুমান ডাঙৰ আছিল আৰু তাৰ মাজৰে কিছুমান ডাইনছৰ হিংস্ৰ আছিল। সেই সময়ত এই ডাইনছৰসমূহ সকলোতকৈ সফল জীৱ আছিল। কিন্তু হঠাতে এনেকুৱা কি হৈ গ'ল যিটো ঘটনা এই ডাইনছৰসমূহৰ অস্তিত্ব নোহোৱা কৰি পেলালে? আজি আমি আলোচনা কৰিম এই ডাইনছৰসমূহৰ বিষয়ে আৰু আপোনালোকে চাই আছে নলেজ টিভি অসম আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। এই ডাইনছৰসমূহ পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ কাৰণ জানিবলৈ আমি কোটি বছৰ পিছলৈ যাব লাগিব আৰু ডাইনছৰসমূহৰ সেই অন্তিম দিনটো ওচৰৰ পৰা চাব লাগিব। তেতিয়াহ'লে বলক আজিৰ পৰা 65 মিলিয়ন বছৰ পিছলৈ, যি নেকি 6 কোটি 50 লাখ বছৰ পিছলৈ, আজিৰ পৰা 6.5 কোটি বছৰ আগতে এই পৃথিৱীখন শান্তিভাৱে আছিল আৰু সূৰ্যৰ ৰশ্মি পৰি আছিল। ওখ ওখ গছ আৰু সাগৰীয় ঠাণ্ডা বতাহেৰে আৱৰি আছিল আৰু সকলোতে ডাইনছৰবিলাকে ৰাজত্ব কৰিছিল। এই সকলো প্ৰজাতিৰ ডাইনছৰবিলাকে এইখন পৃথিৱীত শান্তিভাৱে জীৱন পাৰ কৰিছিল আৰু আজিৰ পৰা 10 কোটি বছৰ আগতে মহাকাশৰ পৰা অহা উল্কাপিণ্ড, যি নেকি 20 কোটি মাইল দূৰৰ পৰা অৰ্থাৎ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ পৰা আহি আছিল আৰু এই উল্কাপিণ্ডটো প্ৰতি ঘণ্টাত 22,000 মাইল বেগত পৃথিৱীৰ ফালে গতি কৰিছিল। যেতিয়া এই উল্কাপিণ্ডটো পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত থাকি চন্দ্ৰত খুন্দা খালে হয়, তেতিয়া পৃথিৱীত থকা ডাইনছৰসমূহ ধ্বংস নহ'ল হয়। কিন্তু এই উল্কাপিণ্ডটো চন্দ্ৰৰ একেবাৰে কাষেৰে পৃথিৱীলৈ গতি কৰিছিল। যেতিয়া এই উল্কাপিণ্ডটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল, তেতিয়াই উল্কাপিণ্ডটো জুইৰে আৱৰি ধৰিছিল আৰু ইমান স্পীডত আহিছিল যে 4 মিনিটত আটলাণ্টিক মহাসাগৰ পাৰ হৈছিল আৰু পৃথিৱীত খুন্দিওৱাৰ আগতে ইয়াৰ পোহৰ অধিক হৈ পৰিছিল আৰু পৃথিৱীত থকা জীৱ জন্তুসমূহ অন্ধ হৈ পৰিছিল। ডাইনছৰবিলাকে উল্কাপিণ্ডটো দেখা নাছিল যদিও বহুত গৰম অনুভৱ কৰিছিল। যেতিয়া এই উল্কাপিণ্ডটো আহি মেক্সিকোত খুন্দা মাৰিছিল, তেতিয়াই এক ভয়ানক জুইৰ সৃষ্টি হৈছিল আৰু যিটো ঠাইত এই উল্কাপিণ্ডটোই খুন্দা মাৰিছিল সেই ঠাইৰ সকলো বস্তু আকাশত ধূলি হৈ উৰি গৈছিল আৰু সেই ঠাইখিনি পৃথিৱীৰ মাজভাগলৈ দ হৈ সোমাই গৈছিল আৰু তাৰে 16 মিনিট 44 ছেকেণ্ড পিছত পৃথিৱীৰ মাজভাগৰ পৰা ভূমিকম্পৰ সৃষ্টি হয় আৰু সেই সময়তেই সাগৰৰ পৰা চুনামিৰ সৃষ্টি হৈ এফালৰ পৰা ধ্বংস হ'বলৈ আৰম্ভ হয় আৰু এই ভূমিকম্পৰ ফলত পৃথিৱীত থকা আগ্নেয়গিৰিসমূহ সক্ৰিয় কৰি তুলিছিল, যাৰ ফলত ডাইনছৰসমূহৰ মৃত্যু হৈছিল আৰু পৃথিৱীৰ সকলো ফালে ধ্বংস হ'বলৈ ধৰিছিল আৰু ইয়াৰ মাত্ৰা ইমানেই বাঢ়িছিল যে সকলো ডাইনছৰ পুৰি ছাই হৈ গৈছিল আৰু উল্কাপিণ্ডটোৱে পৃথিৱীত খুন্দিওৱাৰ পিছত যিবিলাক পদাৰ্থ আকাশত উৰিছিল সেইসমূহ পদাৰ্থ আকৌ মাধ্যাকৰ্ষণ শক্তিৰ ফলত পৃথিৱীলৈ নামি আহিছিল আৰু সেই আকাশত উৰি থকা ধূলিসমূহে এক বতাহৰো সৃষ্টি কৰিছিল, যাৰ গতিবেগ প্ৰতি ঘণ্টাত 6,000 কিলোমিটাৰ আছিল আৰু এই ধূলিসমূহ ইমানেই ডাঠ হৈ পৰিছিল যে সূৰ্যৰ পোহৰ পৃথিৱীত পৰা নাছিল আৰু সকলো ঠাইতে 100 ডিগ্ৰী চেলছিয়াছতকৈও ওপৰত হৈ গৈছিল, যাৰ ফলত পৃথিৱীত থকা সকলো গছ বন জ্বলি ছাই হৈ গৈছিল আৰু এই বিস্ফোৰণৰ 90 মিনিট পিছত পৃথিৱীত 200 ডিগ্ৰী চেলছিয়াছ হৈ পৰিছিল আৰু যিবিলাক ডাইনছৰ পৃথিৱীৰ বিভিন্ন ঠাইত আছিল সেই ডাইনছৰসমূহো এই গৰমৰ ফলত জ্বলি গৈছিল। এই মহাপ্ৰলয়ৰ ফলত পৃথিৱীত থকা 90 প্ৰজাতিৰ জীৱ জন্তু নোহোৱা হৈ পৰিছিল আৰু গছ গছনি সকলো ধ্বংস হৈ পৰিছিল আৰু এই পৃথিৱীত বাচি গৈছিল সৰু সৰু মেমেলছসমূহ। এই মেমেলছসমূহৰ পৰা কেনেকৈ মানুহৰ সৃষ্টি হৈছিল তাৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'ব।